আমি আহি পালোঁ ৰামনগৰ। আমি এতিয়া ওপৰত যাম পাহাৰৰ। বলক গৈ আছোঁ। কেনেকুৱা লাগিলে তোমাৰ ৰোড ট্ৰিপ কৰি কোৱা? টিকা বিষাই গ'লগে, কঁকাল বিষাই গ'লগে বহি বহি। তাৰপৰা ভাল লাগিলে, ৰাস্তাটো ইমান ধুনীয়া ধুনীয়া। মজা ৰাস্তা, পুৰা মিহিকে একদম আহি আছোঁ। সেই জাম্পিং যে হোৱা নাই সেইকাৰণে ইমান দূৰ আহিব পাৰিছোঁ। ৰাস্তা নহ'লে বেন বাজি গ'ল হয়, কঁকাল বিষাই গ'ল হয়। মোৰ নাই বিষোৱা বাৰু আজি। তো ভাল, খালি বহি বহি টিকাটো বিষাই গৈছে। এইটো চাইডে এইটো একচুৱেলি এটা মন্দিৰ হয়, ৰাম মন্দিৰ হয় এইটো। আৰু এইফালেদি চাগে পাহাৰৰ ওপৰত যায়। আমি একচুৱেলি ইয়াৰ বিষয়ে ভালকে নাজানো। আমি মুঠতে আনপ্লেন কৰি আহি আছোঁ ৰোড ট্ৰিপ কৰি। এইফালে এটা পাহাৰ আছে বুলি গম পাওঁ, মানে চাইছিলোঁ মেপত দেখিলোঁ, উঠি আহিলোঁ আৰু বেলেগ একো কৰা নাই। ইয়াত বহুতো পশু পক্ষী আছে বুলি শুনিছোঁ ইয়াৰ পাহাৰৰ জংঘলখনত। ফটো এনেকৈ মাৰো, চলো। ফটো মাৰিবলৈ ৰৈছে। আৰু আছে, ষ্টেপ বগাই বগাই পাই গৈছেগৈ। পেন বাজি গৈছে, বহুত ওখ। ইয়াত শিৱজী মন্দিৰ দেখিলোঁ, বজৰংবলী মন্দিৰ দেখিলোঁ, এইবাৰ ৰাম মন্দিৰ চাগে। মন্দিৰ আছে বহুত। সেয়া অলপমান পাইছোঁহি। এইটো ৰামেশ্বৰ স্বামী টেম্পল। ওপৰত যোৱা নে এফালে? আমি ৰামেশ্বৰ স্বামী টেম্পলত আহিছোঁ, ওপৰত বগাইছোঁ। এইটো ডাঙৰ বল্ডাৰ। এইটো টেম্পলটো ৰামেশ্বৰ স্বামী মানে? ৰামেশ্বৰ স্বামী মানে শিৱজী হয় নি? সেয়া পাহাৰ। বেন বাজি গ'ল। বহুত দিনৰ পিছত আমি আহোঁ নহয়, পাই যায় সেইকাৰণে। কেনেকুৱা লাগিছে? ভাল লাগিছে? সেই ৰাস্তাটোদি আহিলোঁ আমি, হাইৱে এক্সপ্ৰেছ হাইৱেটো সেইফালে। এইটো সেইফালে ছাইড কাটি সোমাই আহে। সৰু সুৰা ইয়াত পাহাৰ আছে শিলৰ। এইটো এটা ডাঙৰ শিল হয়, এইটো গোটেইটো এটা ৱাটছ টাৱাৰ চাগে। আৰু নহয় পানী চানী নেকি, পানীৰ টেংকি হ'বতো। এইটো জিৰণি চৰা চাগে। ইমানবোৰ বগাই পানী ইয়াত ধুনীয়াকৈ বহে। এইফালে এটা হ্ৰদ নিচিনা আছে, ইয়াত গা ধুবলৈ ভাল লাগিব ওপৰত টাপাংকৈ পৰি। ওপৰতো যাব পাৰে, একদম ওপৰত সেইবোৰ মানুহ আছে, গৈছে। আমি এতিয়া যাওঁ নাই নাজানো, যাব পাৰোঁ নাই, অলপ ৱেইট কৰি কৰি যাম। আমি গম নাপাওঁ ট্ৰেকিং কৰিব পাৰে বুলি জনা হ'লে আমাৰ খানা চানা আনিলোহেঁতেন। মানে ইয়াৰ ওপৰলৈকে যাব পাৰে, মানুহ গৈছে লাহে লাহে ৰৈ গৈছে আৰু। ইয়াত হেৰি ছানছেট চাব পাৰিব চাগে। দৰ্শনত যায় বুলি কৈছে। এইটো এটা মন্দিৰত আছোঁ, ইয়াত বহুত মন্দিৰ আছে মানে। সেইটো জোনটো ওলাইছে, কিন্তু আকাশখন কিন্তু বহুত মজা নীলা হৈছে, ক্লিয়াৰ নীলা। এয়া হেৰি কোন হয়? ৰাম মন্দিৰ এইটোহে হয়, শ্ৰীৰাম। আগৰটো হেৰি আছিলে শিৱজীৰ। অকণমান দেৱৰায়নৰ নিচিনা দেখিবলৈ। ছানছেট চাবলৈ, ছানছেট। তুমি আগত যোৱা, তোমাক ফ্ৰেমত আনিম আকৌ। এইফালে খালী হৈ থাকিলে ভাল নালাগিব নহয়, তুমি মোৰ মডেল।
খালি ভালকৈ আকৌ দেই, মিহি মিহি হৈ আছে। সুন্দৰ। কিবা এটা ছেফ গাৰ্ড এটা দিব লাগিছিলে নি, মানুহে ছাইডলৈকে গুচি গৈছে। সেইডোখৰ পাৰ কৰিলেও ওপৰত সেইটোত বগাব লাগিব একদম ওপৰলৈকে। এনেকুৱাবোৰ কৰিহে মজা লাগে। সেইবোৰ একদম পূৰা ষ্টিপ হিল হয় এইটো ভিউ। আৰু এইডোখৰ উঠিব আছে পূৰা চিধা চিধা। আজি সঁচাকৈ এডভেঞ্চাৰ হ'ল দেই। ব'লা চলো। এয়া বগাইছে আগলৈ হাউলি যোৱা। এটা থ্ৰিলিং এক্সপিৰিয়েঞ্চ লৈ পিনি আমি এই ওপৰত পাইছোঁহি। এনেকুৱা এক্সপিৰিয়েঞ্চ পোৱা নাই বাৰু দেই, শিলত কাটি থকা হেৰি একদম চিধা চিধা। জিঅ' ধিপিং ধিপিং কৰি গ'লগৈ। হয় নি? ফাৰ্ষ্ট টাইম এনেকুৱা কৰিছোঁ। আজি দিনটো সঁচাকৈ পূৰা হেৰি হ'ল আৰু এডভেঞ্চাৰ হৈ গ'ল। মানে আমি বছৰৰ শেষত মানে এডভেঞ্চাৰ কৰিলোঁ। এই কেকটাছ সুন্দৰ, নীলা আকাশ, পোহৰ আছে, এইফালে ছানছেট ভিউ চাবলৈ ভাল লাগিব। সেইটো বেলিটো ইমানত আছে, এতিয়া বহুত টাইম আছে ছানছেট হ'বলৈ। আমি সোনকালে যামগৈ। ইয়াত পানীও আছে, ভৰি চৰি ধুই লওঁ, গা চা ধুই লওঁ। জন্তু মজা। মৰা চৰাই আছে ইয়াত। আমি ওপৰত আহি এয়া অকণমান বহিছোঁ, ভাল লাগিছে ইয়াৰ পৰা ধুনীয়া ভিউ। কেকটাছ ছিঙিব এতিয়া দেই, কেকটাছ ছিঙিব এতিয়া। এই গোটেইডালকে উঠাই লয়, এডাল বাগৰি আছে পিঠিত। বাপৰে বেয়া জোঙা কেকটাছ, পাহাৰীয়া কেকটাছ পুৰা চাৰ্প হয়। এয়া কেকটাছ ল'লে। আমি বৰ্তমান আকৌ ঘূৰি যাবলৈ লৈছোঁ। এতিয়া তললৈ ডিচেণ্ড কৰিম আৰু নামিম। ইমান ডেঞ্জাৰ চক। এইটো একদম পূৰা চিধা চিধা একদম তললৈ একদম। চাই লোৱা প্লিজ প্লিজ। অঁ চাই লৈছোঁ, ধৰি লৈছোঁ। এইটো চাওক কেনেকুৱা একদম তললৈ। আৰু এটা কথা, ইয়াত চলেৰ শ্বুটিং হৈছিলে, কিতনে আদমি থে যে হৈছিলে ইয়াত চলেৰ শ্বুটিং হৈছিলে, এইডোখৰ প্লেচতে হৈছিলে। এতিয়া আমি তললৈ যাম। আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো আমি এইডোখৰত সমাপ্ত কৰিব বিচাৰিছোঁ। ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। আজিলৈ বাই বাই। বাই বাই।